বন্ধুসকল, আজি আমি ইউৰোপৰ উত্তৰ পশ্চিম অঞ্চলত অৱস্থিত অতি সুন্দৰ আৰু ঐতিহাসিক দেশ ইংলেণ্ডৰ বিষয়ে আলোচনা কৰিম, যিখন দেশক ব্ৰিটিছৰ দেশ বুলিও জনা যায়। এই দেশখন বিশ্বৰ অন্যতম সমৃদ্ধিশালী আৰু শক্তিশালী দেশ। আপুনি জানি আচৰিত হ'ব যে এটা সময় আছিল যেতিয়া ইংলেণ্ড সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী দেশ আছিল। ই প্ৰায় ৫৮খন দেশত ৰাজত্ব কৰিছিল। কিন্তু কিছুমান দেশ আছিল যিবোৰ ইংলেণ্ডৰ চাকৰ হোৱা নাছিল। তাৰে এটা হ'ল আমাৰ চুবুৰীয়া দেশ নেপাল। গতিকে বন্ধুসকল, এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ আজি আমি আপোনালোকক ইংলেণ্ডৰ সৈতে জড়িত কিছুমান আচৰিত তথ্য জনাম, যিটো জানি আপোনালোকে আচৰিত হ'ব। প্ৰথমতে জনাওঁ যে ইংলেণ্ডৰ চৰকাৰী নাম হৈছে ইউনাইটেড কিংডম অফ গ্ৰেট ব্ৰিটেইন। অৱশ্য আমি ইয়াক সাধাৰণতে ইংলেণ্ড বুলি কওঁ। দেশখন ৪টা ভাগত গঠিত: ইংলেণ্ড, স্কটলেণ্ড, ৱেলছ আৰু উত্তৰ আয়াৰলেণ্ড। ইংলেণ্ডৰ মুঠ আয়তন প্ৰায় ১,৩০,২৭৯ বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ জনসংখ্যা ৫.৬ কোটিতকৈও অধিক। ইয়াৰ মানুহে বাওঁফালে গাড়ী চলায় আৰু দেশখন ৩২৬খন জিলাত বিভক্ত। ইংলেণ্ডত বাস কৰা মানুহক ইংৰাজ বুলি কোৱা হয় আৰু ইয়াত চৰকাৰী ভাষা ইংৰাজী। অৱশ্য ইয়াত ৩০০ৰো অধিক ভাষা কোৱা হয়। এই দেশৰ মুদ্ৰা হৈছে পাউণ্ড ষ্টাৰ্লিং, যিটো ভাৰতীয় টকাতকৈ বহুত বেছি শক্তিশালী। ১ পাউণ্ড ষ্টাৰ্লিং প্ৰায় ১০৩ টকাৰ সমান। আপুনি জানি আচৰিত হ'ব যে পাউণ্ড ষ্টাৰ্লিং বিশ্বৰ ৪ৰ্থ প্ৰচলিত মুদ্ৰা। ইংলেণ্ড এখন ধনী দেশ আৰু ইয়াত এজন ব্যক্তিৰ বাৰ্ষিক গড় আয় প্ৰায় $৩৫,০০০, অৰ্থাৎ ২৬ লাখ টকা। ইয়াত নিবনুৱা সমস্যা প্ৰায় নগণ্য। শিক্ষা ব্যৱস্থাৰ কথা ক'বলৈ গ'লে ইংলেণ্ডৰ প্ৰায় ৯৯% জনসংখ্যাই শিক্ষিত। বেছিভাগ মানুহে বিশ্বাস কৰে যে চেম্পেইনৰ আৱিষ্কাৰ ফ্ৰান্সত হৈছিল, যদিও আচলতে ইয়াক প্ৰথমে ইংলেণ্ডত নিৰ্মাণ কৰা হৈছিল। ইংলেণ্ডৰ আইন অনুসৰি ১৮ বছৰৰ তলৰ শিশুৱে মদ সেৱন কৰা বা কিনাটো অবৈধ বুলি কোৱা হৈছে, যদিও তেওঁলোকে ঘৰত মদ পান কৰে। এই দেশ ধৰ্মনিৰপেক্ষ আৰু ইয়াত প্ৰতিটো ধৰ্মৰ মানুহ বাস কৰে। অৱশ্য ইয়াত খ্ৰীষ্টান ধৰ্মৰ অনুগামীৰ সংখ্যা সৰ্বাধিক। ইংলেণ্ডৰ ৰাজধানী হৈছে লণ্ডন, যিখন চহৰক বিশ্বৰ অন্যতম ধুনীয়া আৰু ঐতিহাসিক চহৰ বুলি গণ্য কৰা হয়। ইয়াৰ জীৱনশৈলী আৰু খাদ্য সমগ্ৰ বিশ্বতে বিখ্যাত। ১৮২৮ চনত স্থাপিত লণ্ডন চিৰিয়াখানাখন বিশ্বৰ আটাইতকৈ পুৰণি বৈজ্ঞানিক চিৰিয়াখানা। ইংলেণ্ডৰ ৰাষ্ট্ৰীয় খেল ক্ৰিকেট, যিটো ১৭৬০ চনত আৰম্ভ হৈছিল। অৱশ্য ইয়াত ফুটবল খেল আটাইতকৈ জনপ্ৰিয়। ইংলেণ্ডৰ মানুহে চাহ খাবলৈ বৰ ভাল পায়। কোৱা হয় যে জাপানৰ লোকসকলতকৈ তেওঁলোকে চাহ বেছি ভাল পায়। ইয়াত বহু ধৰণৰ চাহ পোৱা যায়। ইংলেণ্ডৰ উপকূল ৭,৭০০ মাইলৰ ওপৰত বিস্তৃত। ইয়াত সুন্দৰ বিল আৰু ঐতিহাসিক বন্দৰ আছে। উত্তৰ পশ্চিম ইংলেণ্ডৰ লেক ডিষ্ট্ৰিক্টত দেশখনৰ আটাইতকৈ গভীৰ হ্ৰদ ৱাষ্ট ৱাটাৰ আৰু ইয়াৰ সৰ্বোচ্চ শৃংগ স্কেভেল পাইক আছে। ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ নাট্যকাৰ উইলিয়াম শ্বেক্সপিয়াৰৰ জন্ম ইংলেণ্ডতে হৈছিল আৰু তেওঁৰ ৰচনাসমূহ বিশ্বজুৰি বিখ্যাত। প্ৰাগ ঐতিহাসিক কালৰ অন্যতম চিনাকি কীৰ্তিচিহ্ন ষ্টোনহেঞ্জ ইংলেণ্ডত অৱস্থিত। ই ৪,০০০ বছৰৰো অধিক পুৰণি আৰু ইয়াৰ উদ্দেশ্য আজিও ৰহস্যৰ আৱৰ্তত আছে। গ্ৰীণউইচ মিন টাইম বিশ্বৰ মানক সময় ব্যৱস্থা লণ্ডনৰ গ্ৰীণউইচত আৰম্ভ হৈছিল। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ ছাপোৰ্টে হৈছে আমাৰ মটিভেশ্যনৰ মূল উৎস।